নমস্কাৰ বন্ধু বান্ধৱী, মই পৰিস্মিতাই আপোনালোকক নবাৰণ পৰিস্মিতালৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ বিলম্বীৰ জেলি। মই একেবাৰে কমকৈ বনাইছোঁ, বেছি বনোৱা নাই বাৰু। মই বনোৱা বিলম্বীৰ জেলি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মই পুনৰ যি ভিডিঅ' দিওঁ আপোনালোকলৈ পোনপ্ৰথমতে নটিফিকেশ্যন যাব। আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিবলৈ একেবাৰেই নাপাহৰিব। তেন্তে বলকচোন প্ৰথমতে চাই লওঁ আজি মই বিলম্বী জেলিটো কেনেদৰে বনালোঁ। বিলম্বীখিনি মই ভালদৰে ধুই লৈছোঁ। এতিয়া মই আগ আৰু গুৰিটো কাটি ল'ম। বিলম্বীখিনি মই আগ আৰু গুৰিটো এনেদৰে কাটি লৈছোঁ। এতিয়া মই এইখিনি বইল কৰিম। গেছৰ জুইটো অন কৰি কেৰাহী এটা গেছত বহাই দিলোঁ। তাৰ পাছত মই পানী আৰু বিলম্বীখিনি দি দিছোঁ। এতিয়া মই বিলম্বীখিনি বইল কৰি আছোঁ। বিলম্বীখিনি মই 10 মিনিটমান সময় এনেদৰে বইল কৰিম। বিলম্বীখিনি মোৰ বইল কৰি হৈ গ'ল। এতিয়া মই গেছৰ জুইটো বন্ধ কৰি দিম। বিলম্বীখিনি মই এনেদৰে কেৰাহীৰ পৰা নমাই ল'লোঁ। আপোনালোকে যিখিনি পানী দি বইল কৰিছিলে সেই পানীখিনি পেলাই দিব, পানীখিনি ব্যৱহাৰ নকৰিব। অলপ সময় বিলম্বীখিনি এনেদৰে ঠাণ্ডা হ'বলৈ দিম। বিলম্বীখিনি ঠাণ্ডা হৈ গ'ল। মই এতিয়া এইখিনি এনেদৰে চামুচৰ সহায়ত ভাগি দিম। এনেদৰে মই ভালদৰে পিটিকি ল'লোঁ আৰু লগতে গুটিখিনিও উলিয়াই ল'লোঁ। ব'লক এতিয়া বনাওঁগৈ। গেছৰ জুইটো অন কৰি কেৰাহী এটা গেছত বহাই দি ইয়াত মই বিলম্বীখিনি দি দিলোঁ। মই এতিয়া ইয়াত চেনি দিম। আপোনালোকে পৰিমাণ অনুসৰি চেনি দি ল'ব। বিলম্বীৰ পৰিমাণ যিমান হয় সিমান পৰিমাণে চেনি দিব। মই ইয়াত চেনি চামুচ এখনেৰে 6 চামুচ দিছোঁ। এনেদৰে চেনিখিনি ভালদৰে মিক্স কৰি দিব। তাৰ পাছত এনেদৰে ভালকৈ লৰাই থাকিব। গেছৰ জুইটো ল' টু মিডিয়াম কৰি ল'ব। এতিয়া ইয়াত মই ভিনেগাৰ এচামুচ দি দিছোঁ। এইটো নিদিলেও হয়, তথাপিতো মই দি দিছোঁ। তেতিয়া বেছি দিনলৈকে ভাল হৈ থাকিব, সেইবাবে দিছোঁ। এই জেলিটো বহুত সোনকালে বনাই হৈ যায় আৰু খাবলৈও বহুত ধুনীয়া হয়। মই ইয়াত কোনো ফুড কালাৰ ব্যৱহাৰ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে ফুড কালাৰ ব্যৱহাৰ কৰি ল'ব পাৰে যদি ভাবে। প্ৰায় 5 মিনিটমান সময় এনেদৰে ভালকৈ লৰাই থাকিব। চেনি দিয়া আছে, নহ'লে পুৰা যাব পাৰে, সেইবাবে। নেমু ৰস মই চামুচ এখনেৰে আধা চামুচ দিছোঁ। আপোনালোকে হাতেৰে এনেদৰে চুই চাব, যেতিয়া আঠা আঠা নিচিনা হ'ব তেতিয়া গেছৰ জুইটো বন্ধ কৰি দিব। তাৰমানে আপোনালোকৰ বনাই হৈ গ'ল। মোৰ বনাই হৈ গ'ল। এতিয়া মই গেছৰ জুইটো বন্ধ কৰি দিম। মই জেলিখিনি এনেদৰে কেৰাহীৰ পৰা নমাই ল'লোঁ। আপোনালোকেও এদিন বনাই খাব, খাবলৈ সঁচাকৈ খুবেই ধুনীয়া হয়। মোৰ এইখিনি বনাই হৈ গ'ল। তেনেহ'লে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।